मेरे चैनल को सब्सक्राइब नहीं किया तो इस रेड कलर के बटन को दबा के सब्सक्राइब कीजिए और इस घंटे को बजा दीजिए फ्री में लेटेस्ट टेक्नोलॉजी वीडियो सबसे पहले। প্ৰকৃততে কি হৈছে ৰাজ্যখনত ভাৰতবৰ্ষৰ ভিতৰত নাৰীৰ বাবে নিৰাপদ ঠাইৰূপে বিবেচিত অসমত এতিয়া প্ৰতি পদে পদে নিৰ্যাতিত হৈছে নাৰী ২৪টা ঘণ্টাৰ ভিতৰতে ৰাজ্যত সংঘটিত হ'ল ৩টাকৈ ভয়াৱহ নাৰী নিৰ্যাতন তথা অপহৰণৰ ঘটনা। গুৱাহাটীৰ ৩টাকৈ অঞ্চলত চাঞ্চল্যকৰ ঘটনা। নুনমাটি মঠঘৰীয়া শান্তিনগৰত মহিলাক ধৰ্ষণৰ চেষ্টা লম্পটৰ। নুনমাটিৰে চুনচালি সৃষ্টিনগৰত ১০ম শ্ৰেণীৰ ছাত্ৰীক অপহৰণ। ৰাজগড়ৰ আইকন একাডেমীৰ ১০ম শ্ৰেণীৰ ছাত্ৰ ৰহস্যজনকভাৱে নিখোজ। এটাৰ পিছত আনটো ভয়াৱহ ঘটনা গুৱাহাটীত। অপৰাধীৰ দৌৰাত্ম্যত এতিয়া থৰহৰি কম্পমান নুনমাটিবাসীৰ। প্ৰথমটো জঘন্য ঘটনা শান্তিনগৰৰ। ৰাহুল আলী নামৰ এজনে অপকৰ্মৰ চেষ্টা চলালে মহিলাক আৰু আক্ৰান্ত মহিলাৰ গোচৰৰ ভিত্তিত নুনমাটি আৰক্ষীয়ে ৰাহুলৰ সম্ভেদত চলাইছে অভিযান। CBSEৰ ১০ম শ্ৰেণীৰ ফলাফলৰ পূৰ্বে ছাত্ৰ নিখোজ। চানমাৰী ভাস্কৰ নগৰৰ ছাত্ৰ ছবিৰ ইছলাম সন্ধানহীন। যোৱাকালি আপোনাৰ ৭:৪৫ ঘৰৰ পৰা ওলাই গৈছে, তাৰপিছত গৈছে আহিব চাগে 10টা বজাতো নাহিলে। যেতিয়া আমি আৰু চবতে বিচাৰ প্ৰচাৰ কৰিলোঁ, ফোনতে ফোন কৰিলোঁ, এতিয়ালৈকে তাৰ পোৱা নাই। পুৱাতে ওলাই যোৱা ছবিৰ উভতি নাহিল। চানমাৰী আৰক্ষীয়েও উলিয়াব পৰা নাই ছাত্ৰজনৰ শুংসূত্ৰ। নিৰাপত্তাৰক্ষীয়ে অপহৰণ কৰিলে ছাত্ৰীক। চুনচালি হাইস্কুলৰ ১০ম শ্ৰেণীৰ ছাত্ৰীক অপহৰণ। পৰীক্ষা দিবলৈ ওলাই গৈ সন্ধানহীন ছাত্ৰীগৰাকী। পৰিয়ালৰ দাবী, সৃষ্টিনগৰৰ পৰাগ ফুকন নামৰ নিৰাপত্তাৰক্ষীয়ে অপহৰণ কৰিছে তেওঁলোকৰ কন্যাক। ছোৱালীজনী স্কুলত গৈছে, স্কুল গৈ পোৱা নাই, তো স্কুল টাইম হৈ গ'ল, ঘৰো অহা নাই। ফোন নিয়া বুলি কৈছে, সি নিজে কৈছে নিয়া বুলি। ক'ত কাম কৰে সি? এটা সৃষ্টিনগৰৰ চিকিউৰিটি। নাৰেংগীৰ পৰা শামছুল ৰহমান, DY 365।